ইলেকশন নৰ কথা ক'লে আমি সদায় ইউনাইটেড হ'ব লাগে বুলিতো সকলোৱে কৈছে আমি অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স ফালৰ পৰাও আমি ইউনাইটেড হ'ব লাগে বুলি আমিও ডিচিশন লৈছোঁ এতিয়া ইউনাইটেড হ'বলৈ আমি ডিসকাশন হ'ব এই সময়ত কিন্তু বহুত প্ৰবলেমছ উঠিব তথাপি সেইবিলাক প্ৰবলেমছ আমি ফেচ কৰিব লাগিব যোৱাবাৰ এমপি ইলেকশ্যনত আমি ইউনাইটেড হ'ব লাগে বুলি we were in India bloc I was called to India bloc I did not suggest myself but they suggested and I was in India bloc I was supposed to be the MP candidate alone from Difu constituency but in the end the Congress brought a candidate from BJP and he is an RSS so the RSS from BJP contested against me as Congress candidate only to defeat me we knew he will never win so he only to defeat me it was done and so I was defeated we hope this time it will not happen like this আমি ভাবিছিলো যে যোৱাবাৰ ডিফু কনষ্টিটুৱেন্সি এমপি ইলেকশ্যনত ইউনাইটেড হৈ কণ্টেষ্ট কৰিব লাগে বুলি মোক মাতিলে ইণ্ডিয়া ব্লকে মই নিজেই সাজেষ্ট কৰা নাই ইট ৱাজ ইণ্ডিয়া ব্লক হু কল্ড মি later on I met Rahul Gandhi also but at the end during the election just immediately before the nomination Congress brought a candidate from BJP he is an RSS and he contested against me and I was defeated যেতিয়া election হৈ গ'ল তেতিয়া কি হৈছে কংগ্ৰেছে বিজেপি পৰা এজন ক্যান্ডিডেট আনিলে তেওঁ RSS হয় মোৰ এগেইনষ্টত কণ্টেষ্ট কৰিলে আৰু মোক ডিফিট কৰিলে মাত্ৰ মোক ডিফিট কৰিবলৈ কাৰণে এইটো কৰিলে আমি আশা কৰোঁ এইবাৰ এনেকা ধৰণৰ খেল নহ'ব আমাৰ APHLC ফালৰ পৰা আমি কওঁ ইলেকশ্যনটো খেলিব নালাগে আৰু আমি নিখেলো ইলেকশ্যনটো খেলা বস্তু নহয় এইটো ইলেকশ্যনটো কামহে কৰিব লাগে ইলেকশ্যন কৰিম বুলিহে ক'ব লাগে ইলেকশ্যন খেলা নহয় কাৰণ ইলেকশ্যনটো বৰ ইম্পৰ্টেণ্ট বস্তু বৰ গুৰুত্বপূৰ্ণ কথা ইলেকশ্যনটো আৰু পলিটিক্সটো খেলিব নালাগে আমি নেখেলো ইমান দিন কাৰ্বি আংলঙত 73 years তেওঁলোকে ইলেকশ্যন খেলিলে আৰু নেশ্যনেল পাৰ্টিসকলে খেলিলে খেলি কি হৈছে আমাৰ ট্ৰাইবেল মানুহ পপুলেশ্যন 1951ত 96% আছিলে ট্ৰাইবেল মানুহ আৰু কাৰ্বি এলং 88% আছিলে কিন্তু ইলেকশ্যন খেলি আৰু খেলাটো এই নেশ্যনেল পাৰ্টিসকলে খেলে আৰু তেওঁলোকে কি কৰিলে এতিয়া in 2021 census Karbi population has come down to 35% from 88% in 1951 এতিয়া only 35% আৰু ট্ৰাইবেল সব মিলি আমি এতিয়া only about 40
49% বুলি ক'লে এইটো 6 শিডিউল তাত হ'ব নোৱাৰে আৰু কাৰ্বি আংলং হ'ব নোৱাৰে according to law of natural justice আমি ট্ৰাইবেল এৰিয়া হ'বলৈ হ'লে মিনিমাম 51% হ'ব লাগে এতিয়া only about 49% সেইকাৰণে এতিয়া ট্ৰাইবেল এৰিয়া হ'বলৈ বৰ টান হৈছে ট্ৰাইবেল এৰিয়া বুলি ক'ত লিখিছে এইটো 6 শিডিউলত paragraph 20 তাতে লিখিছে ট্ৰাইবেল এৰিয়া বুলি এতিয়া এইটো লৈ পেলাই in 5 minutes সেইকাৰণে কথাটো ক'ব লাগিব যে আমি এতিয়া সকলোৱে ইলেকশ্যন খেলিব মইতো আমি নিখিলো আমি কৰিম এপিএছএলচি হ'লে ইলেকশ্যন কৰিম নেখেলো কিন্তু সেইটো তেওঁলোকে খেলোতে কি হৈছে মানুহবিলাক ক'বলৈ ইচ্ছা নাই কিন্তু সেইটোহে সঁচা হয় প্লেইন ডিষ্ট্ৰিক্টত তেওঁলোকৰ মাথাত সোমাই আছে যে পৃথিৱীত আটাইতকৈ বেয়াটো মুছলিম আৰু খ্ৰীষ্টিয়ান এইটো বুলি মুছলিম আৰু খ্ৰীষ্টিয়ানহে আটাইতকৈ বেয়া আৰু মুছলিম আৰু খ্ৰীষ্টিয়ানসকলক ডিফিট কৰিব পৰাটো মাত্ৰ বিজেপি এইটো বুলি জানে প্লেইন ডিষ্ট্ৰিক্টত হয়নে নহয় সেইটোহে ভাবে আৰু সেইকাৰণে ইলেকশ্যনত এতিয়া ক'লে ক'ব এতিয়াতো বহুত কথা ক'ব কিন্তু ইলেকশ্যনত তেতিয়া ক'ব যে এই মুছলিম পাৰ্টি আৰু খ্ৰীষ্টিয়ান পাৰ্টি হেৰুৱাব লাগে সেইকাৰণে চব বিজেপিকে দিব আকৌ সেইটোৱে হৈ থাকে আমাৰ কাৰ্বি আংলঙত এইটো হ'বলৈ দিয়া নাই কিন্তু কৰিবলৈ বৰ ইচ্ছা কৰে এতিয়া সেইকাৰণে মই সদায় কৈ থাকোঁ বিজেপিয়ে কি কৰে কাৰ আণ্ডাৰত কৰে বিজেপিয়ে RSS আণ্ডাৰত কাম কৰে আৰু RSS কাৰ আণ্ডাৰত কাম কৰে RSS মনুস্মৃতি মতে কাম কৰে মনুস্মৃতি কি কয় মনুস্মৃতি চেপ্টাৰ 8 ভাৰ্ছ 414 আৰু 416 তাত লিখা আছে যে শূদ্ৰসকলে এই সূত্ৰটো মনত ৰাখিব কোন কোন সূত্ৰ হয় আপোনালোকে নিজেই আপোনালোকক শূদ্ৰ বুলি কৈছে নে নাই আপোনালোকে জানিব লাগে আমি শূদ্ৰ নহয় কিন্তু তেওঁলোকৰ মতে আমি শূদ্ৰ হয় সেইকাৰণে শূদ্ৰসকলে ভৰিৰ পৰা জন্ম বুলি কেনেকৈ কৈছে ভৰিৰ ওপৰত নহয় ভৰিৰ তলৰ পৰা জন্ম হৈছে বুলি কৈছে আৰু এই শূদ্ৰসকলে সম্পত্তি ৰাখিব নোৱাৰে বুলি তাত লিখিছে সেইকাৰণে মাটিটো সম্পত্তি হয় সেইকাৰণে এতিয়া ট্ৰাইবেল এৰিয়া কোকৰাঝাৰত আৰু ৰাভা হাছং এৰিয়া কাৰ্বি আংলঙত ডিমা হাছাও আমাৰ ট্ৰাইবেল এৰিয়া মাটি কাঢ়ি নিবলৈ চেষ্টা কৰি আছে আৰু কৰি আছে এইটো কিয় কৰিছে কাৰণ তেওঁলোকে ভাবিছে আমি শূদ্ৰ মানুহ হয় শূদ্ৰ মানুহ সম্পত্তি ৰাখিব নোৱাৰে এইটো বুলি তাত লিখিছে ক'ত লিখিছে মনুস্মৃতি অধ্যায় 8 অধ্যায় 416 পদত লিখা আছে আৰু বেলেগ ঠাইতে লিখিছে ভগৱত গীতাত কৈছে চেপ্টাৰ 4 শ্লোক 13ত কৈছে যে পৃথিৱীত জাতি নাই মাত্ৰ শ্ৰেণীহে আছে এতিয়া ট্ৰাইবেলসকলেতো জাতি আছে সেইকাৰণে সেই জাতি থাকিব নালাগে এইটো বুলি এতিয়া কৈ আছে সেইকাৰণে আমাৰ শূদ্ৰসকলে গোত্ৰ নাই বুলি কয় গোত্ৰ কেনেকৈ নাথাকিব গোত্ৰ মানে ট্ৰাইব সেইকাৰণে সেই কথাটো মনত ৰাখিব লাগে এতিয়া ইন শ্বৰ্ট সেন্সাস অফ কাষ্ট আহি আছে কাষ্টসকলৰ সেন্সাস ভাল হৈছে এইটো কৰিব লাগে কিন্তু আমাৰ অসমত আৰু নৰ্থ ইষ্টাৰ্ণত এইটো মনত ৰাখিব লাগে এই বিজেপিয়ে যেতিয়া সেন্সাস কৰিব কাষ্টৰ ওপৰত বিজেপি আৰু RSSে আমাৰ ট্ৰাইবসকলক শূদ্ৰ বুলি যদি লিখে তেতিয়াহ'লে আমি
ট্ৰাইবটো নাইকিয়া হ'ব, কাষ্টহে হ'ব। যদি কাষ্ট হ'ব, যদি ট্ৰাইব নাই, তেতিয়াহ'লে আমাৰ ট্ৰাইবেল চাৰ্টিফিকেটটো পোৱা নহ'ব, আপোনালোকৰ অট'নমাছ কাউন্সিল নহ'ব, আপোনালোকৰ 6th শিডিউল নহ'ব, আপোনালোকৰ 5th শিডিউল নহ'ব। এইটো যদি আমাক যদি শূদ্ৰ বুলি লিখে, সেইকাৰণে আমি মনত ৰাখিব লাগে, যেতিয়া চেঞ্চাছ হ'ব, কাষ্ট চেঞ্চাছ, তেতিয়া আমি শূদ্ৰ বুলি কেতিয়াও লিখিব নালাগে। আমি ট্ৰাইব হয়, উই আৰ আউটসাইড কাষ্ট চিষ্টেম বুলি ক'ব লাগে। আমি কাষ্ট চিষ্টেমৰ বাহিৰতে আছো বুলি ক'ব লাগে। ইম্পৰ্টেণ্ট কথা, আপোনালোকে নুবুজিব পাৰে এতিয়া, কিন্তু যদি বাই চান্স যদি আপোনালোকে ভুলত যদি কিবা এটা শূদ্ৰ বুলি লিখে আৰু কিবা যদি বৈশ্য বুলি লিখি থৈ দিয়ে, ক্ষত্ৰিয় বুলি লিখি থৈ দিয়ে, তেতিয়াহ'লে প্ৰব্লেম হৈ যাব। সেইকাৰণে মনত ৰাখিব যে উই আৰ আউটসাইড দ্য কাষ্ট চিষ্টেম। সেইকাৰণে যেতিয়া কাষ্ট চেঞ্চাছ হ'ব, আমাক চেঞ্চাছ কৰিবলৈ দৰকাৰ নাই, আমি কাষ্ট চিষ্টেমত নহয়। আমাক কৈ থাকে, ট্ৰাইবেল খ্ৰীষ্টিয়ানসকলকো কয় যে কনভাৰ্চন কৰে বুলি পেলাই বহুত ভয় দেখুৱায়। কনভাৰ্চন কোনে আগতে কৰিছে? কিন্তু আমাৰ কাৰ্বিসকলক কনভাৰ্ট কৰিছে 1521 চনৰ পৰা আৰম্ভ কৰি আমাৰ শংকৰদেৱ আৰু মাধৱদেৱে খুব কৰিলে। প্ৰথম কাক কনভাৰ্ট কৰিলে এজন, তেওঁ ইংতি হয় নে ৰংহাং নে তেৰং নে তেৰাং এতিয়া গম নাপাওঁ, কাৰণ কনভাৰ্চন পাছত তেওঁলোকৰ উপাধিটো লিখিব নিদিয়ে, তেওঁলোকৰ কথা ক'ব নিদিয়ে, তেওঁলোকৰ পোচাক পিন্ধিব নিদিয়ে। সেইকাৰণে তাক জয় হৰি আত্মা বুলি তাৰ নাম দিছিল। জয় হৰি আত্মা, জয় মানে ভিক্টৰী, হৰি মানে ঈশ্বৰ, আৰু আত্মা মানে গ্ৰাণ্ডফাদাৰ। আচ্ছা, সময়টো গৈ আছে, সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো যে আমাৰ মানুহ মনত ৰাখিব লাগে, এই আপোনালোকে ভয় কৰিব নালাগে, মুছলিমে আপোনালোকক খাই দিব বুলি কেতিয়াও ভয় কৰিব নালাগে, খ্ৰীষ্টিয়ানে আপোনালোকক খাই দিব বুলি কেতিয়াও ভয় কৰিব নালাগে। এইবিলাক আপোনালোকে সেইকাৰণে ইলেকশ্যনত ধৰ্ম কথা ক'ব নালাগে বুলি কয় সকলোৱে, কিন্তু বিজেপিয়ে ধৰ্ম কথা কৈহে ইলেকশ্যন জিকি আছে। সেইকাৰণে আমিও ধৰ্ম কথা জানিব লাগে। আমি ক'ব নালাগে কোন ধৰ্মটো ভাল, কোন ধৰ্মটো বেয়া, সেইটো ক'ব নালাগে, কিন্তু ধৰ্মটো কি এইটো আমাৰ অসমীয়া মানুহসকলে জানিব লাগে, নৰ্থ ইষ্টাৰ্ণ মানুহসকলে জানিব লাগে। এইটোকে কৈ মোৰ কথাখিনি আজি সামৰি মাৰিলোঁ। ধন্যবাদ।